নমস্কাৰ বন্ধুসকল, ইণ্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যদি আপুনি দৰিদ্ৰ পৰিয়ালত জন্ম হৈছে তেন্তে ই আপোনাৰ ভুল নহয়, কিন্তু যদি আপুনি দৰিদ্ৰ হৈয়ে মৰি যায় তেন্তে সেইটো আপোনাৰে ভুল হ'ব। এনে মান্যতা আছে এসময় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছৰ, যি নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত আজি এনে শেষত আহি পৰিছেহি যে তেওঁ যদি এই বিশ্বত নিজৰ এখন বেলেগ দেশ বনালেহেঁতেন তেতিয়াও সি বিশ্বৰ ৩৬ নম্বৰ আটাইতকৈ ধনী দেশ হ'লহেঁতেন। যদিও তেওঁ আজি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ১ নম্বৰ স্থানত নাই, কিন্তু তেওঁৰ জনপ্ৰিয়তা আজিও সিমানেই আছে। বিল গেটছে প্ৰত্যেক দিনে প্ৰায় ১০২ কোটি টকা ইনকম কৰে, আৰু কোৱা হয় যে বিল গেটছে যদি সমগ্ৰ বিশ্ববাসীক নিজৰ সম্পত্তিৰ পৰা সমান সমান টকা বিতৰণ কৰে তেন্তে প্ৰতিজন ব্যক্তিয়ে প্ৰায় ৫,০০০কৈ টকা লাভ কৰিব। বিল গেটছৰ প্ৰকৃত নাম হৈছে উইলিয়াম হেনৰী গেটছ। এওঁৰ জন্ম ২৮ অক্টোবৰ ১৯৫৫ চনত ৱাশ্বিংটনৰ চিয়েলত হৈছিল। বিল গেটছৰ পিতৃৰ নাম আছিল উইলিয়াম এছ গেট, যি এজন বহু বিখ্যাত উকিল আছিল। তেওঁৰ মাক দেউতাকে তেওঁৰ বাবে লৰ্ড কেৰিয়াৰ বনাবলৈ কল্পনা কৰিছিল, কিন্তু বিল গেটছ সৰুৰে পৰাই কম্পিউটাৰ আৰু তাৰ প্ৰগ্ৰামিং ভাষাবোৰৰ প্ৰতি বহু আগ্ৰহী আছিল। তেখেতৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হয় লেকছাইড স্কুলৰ পৰা। লেকছাইড স্কুলৰ বিদ্যাৰ্থীবোৰক কম্পিউটাৰ শিকিবলৈ আৰু তাৰ বিষয়ে আৰু অধিক জানিবলৈ স্কুলৰ ফালৰ পৰা কম্পিউটাৰ দিয়া হৈছিল, যাৰ পৰা বিল গেটছৰ কম্পিউটাৰৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িব ধৰে। বিল গেটছৰ কম্পিউটাৰ শিকাতকৈ অধিক এইটো জনাৰ প্ৰতিহে আগ্ৰহ বেছি আছিল যে আচলতে ই কাম কেনেদৰে কৰে। কিছু বছৰ কম্পিউটাৰ বিষয়ে কিছু জ্ঞান অৰ্জন কৰাৰ পিছত তেখেতে মাত্ৰ ১৩ বছৰ বয়সতেই বেছিক কম্পিউটাৰ ভাষাত এটা টিকটক টয় নামৰ প্ৰগ্ৰাম বনায়, যি এক প্ৰকাৰৰ এটা গেম আছিল। আৰু ইয়াৰ বৈশিষ্ট্য আছিল যে কোনো ব্যক্তিয়ে সেই গেমটোক কম্পিউটাৰৰ সৈতেও খেলিব পাৰিছিল, অৰ্থাৎ সেই গেমটো খেলিবলৈ দুজন লোকৰ প্ৰয়োজন নাছিল। স্কুলীয়া জীৱনৰ সময়ছোৱাতেই বিল গেটছৰ সাক্ষাৎ হয় পল এলেনৰ সৈতে, যি তেওঁতকৈ ২ বছৰ ছিনিয়ৰ আছিল। নিজৰ কম্পিউটাৰৰ সৈতে মিলা ধাৰণা আৰু বিচাৰৰ বাবে তেওঁলোক দুয়ো বহু ভাল বন্ধু হৈ পৰে, কিন্তু তেওঁলোক দুয়োজনৰে স্বভাৱ সম্পূৰ্ণ বিপৰীত আছিল। পল এলেন এজন লাজুকীয়া আৰু বহু শান্ত স্বভাৱৰ আছিল, কিন্তু বিল গেটছ তেওঁৰ বিপৰীতে এজন বহু চঞ্চল স্বভাৱৰ আছিল। এদিন বিল গেটছৰ স্কুল পক্ষই তেওঁক আৰু তেওঁৰ বন্ধু এলেনক কম্পিউটাৰ লেবলৈ যোৱাত বাধা প্ৰদান কৰে, কাৰণ তেওঁলোক দুয়ো নিজৰ কম্পিউটাৰ শিকাৰ সময়খিনিৰ উপৰিও নিজৰ অন্য শিক্ষাবোৰ বাদ দি সকলো সময় কেৱল লেবতেই পাৰ কৰিছিল আৰু কম্পিউটাৰ ছফ্টৱেৰৰ লগত নানা ধৰণৰ প্ৰয়োগ কৰিছিল। পিছত দুয়োকে পুনৰ এই চৰ্তত লেবটোলৈ আহিবলৈ অনুমতি দিয়া হয় যে তেওঁলোকে প্ৰগ্ৰামছত এৰৰ বাহিৰ কৰিব। এই সময়ছোৱাতেই বিলে অন্য এটা ছফ্টৱেৰ প্ৰগ্ৰাম বনায়, যিটো স্কুলৰ সময়সূচী নিৰ্ধাৰিত কৰাত ব্যৱহাৰ হৈছিল। ১৯৭০ চনত ১৫ বছৰ বয়সতেই বিল গেটছ আৰু এলেনে মিলি এটা প্ৰগ্ৰাম বনায়, যিটোৱে চহৰ ট্ৰেফিক পেটাৰ্ণৰ ওপৰত দৃষ্টি ৰাখিছিল। তেওঁলোকে এই প্ৰগ্ৰামটোৰ বিনিময়ত $২০,০০০ লাভ কৰে, যিটো তেওঁলোকৰ প্ৰথম ইনকম আছিল। ১৯৭৩ চনত তেওঁ লেকছাইড স্কুলৰ পৰা উত্তীৰ্ণ হয়। ইয়াৰ পিছত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তেখেতে এডমিশ্যন লৈ লয়, কিন্তু বিল গেটছে ১৯৭৫ চনত ডিগ্ৰী কমপ্লিট নকৰাকৈ কলেজ ত্যাগ কৰি দিয়ে আৰু নিজৰ কোম্পানীৰ ওপৰত ধ্যান দিব ধৰে। ২৬ নৱেম্বৰ ১৯৭৪ চনত তেখেতে মাইক্ৰছফ্টক এটা কোম্পানী ৰূপে ৰেজিষ্টাৰ কৰে, আৰু চাওঁতে চাওঁতে বহু কম সময়ৰ ভিতৰতেই তেওঁ কম্পিউটাৰ ছফ্টৱেৰ জগতত সৰ্বোচ্চ স্থান প্ৰাপ্ত কৰি লয়। ১ জানুৱাৰী ১৯৯৪ চনত বিল গেটছে মেলিণ্ডাৰ সৈতে বিবাহ হয়, আৰু তেওঁলোকৰ বৰ্তমান ৩টা সন্তান আছে, কিন্তু বিল গেটছৰ সম্পত্তিত তেওঁৰ ল'ৰা-ছোৱালীৰ কোনো অংশ নাথাকে। বিল গেটছে কয় যে তেওঁ নিজৰ ল'ৰা-ছোৱালীবোৰক বহু ভাল শিক্ষা দিব, কিন্তু ইনকমৰ পথ তেওঁলোকে নিজে বিচাৰিব লাগিব। বিলে সৰুৰে পৰাই মানুহক সহায় কৰি বহু ভাল পাইছিল, আৰু আজিও তেওঁ দুখীয়া দৰিদ্ৰ লোকৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা দান কৰি দিয়ে। বিল গেটছে নিজৰ জীৱনত কেতিয়াও হাৰ মনা নাছিল। তেওঁ সৰ্বদা কয় যে ভুলটো সকলোৰে পৰা হয়, কিন্তু সেই ভুলবোৰক যোনে শুধৰাবলৈ চেষ্টা কৰে তেওঁৱেই জীৱনত সফল হ'ব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।